লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ। কাৰোবাক লগ নোপোৱাকৈ জানো ভাল পোৱা হ'ব পাৰে? সি তাতে মই ইয়াতে, কেনেকৈ প্ৰেম হ'ব পাৰে বাৰু? মোৰ লাভ ষ্টৰিটো কৈছোঁ, যদি সময় আছে শুনি লোৱা। বহুত দিন ছিংগল থাকি থাকি আমনি লগা কাৰণে ইনষ্টাগ্ৰামতে এজনী ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ হৈ কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। লাহে লাহে আমাৰ বন্ধুত্ব এনেকুৱা গভীৰ হৈ পৰিল যেন আমি দুয়োকে কেতিয়াও এৰিব নোৱাৰা হ'লোঁ। মই বহুত দূৰত থাকোঁ যদিও সিহঁতৰ ঘৰৰ কথা, দিনটো কি কৰিছে কি কৰা নাই সেইবোৰ সকলো গম পোৱা হ'লোঁ। এনেকৈ লাহে লাহে আমাৰ দুয়োৰে মাজত এদিন প্ৰেমৰ সম্পৰ্ক হৈ গ'ল। ৰিয়েলত লগ পোৱা নাই যদিও ভিডিঅ' কলত আমি সদায় কথা পাতি থাকোঁ, লগ ধৰাৰ নিচিনাকৈয়ে। লগ পোৱা নাই যদিও বিশ্বাস কৰি ইনষ্টাগ্ৰামৰ পাছপৰ্ট পৰ্যন্ত দিছিল মোক। মোৰ ইনষ্টাগ্ৰামৰ পাছপৰ্টটো তাইক দিছিলোঁ। আমি দুয়োকে বহুত বিশ্বাস কৰোঁ। কিছুদিন পিছত তাইও ক'ৰবাত বিজি থকা হ'ল, ময়ো ক'ৰবাত বিজি থাকোঁ। আমি দুয়োকে সময় দিব নোৱাৰা হৈ গ'লোঁ। এনেকৈ এদিন ৰাতি কাজিয়া লাগিলোঁ, আজিকালি কিয় মোক সময় নিদিয়া বুলি। তাৰপিছত তাই খং উঠি তাইৰ ইনষ্টাগ্ৰামৰ পাছপৰ্ট চেঞ্জ কৰি ল'লে আৰু অলপ পিছত মোকো ব্লক কৰি দিলে। এতিয়া মই কি কৰিম কি নকৰিম হৈ গ'লোঁ। তাই থাকে বহুত দূৰত, মই থাকোঁ বহুত দূৰত। নাপাওঁ তাইৰ ঘৰৰ মানুহক চিনি, সিহঁতৰ গাঁৱত গৈ পোৱা নাই, সিহঁতৰ গাঁওখন চিনি নাপাওঁ। কাৰণ তাইৰ লগতো মই ইনষ্টাগ্ৰামতে চিনাকি হৈছিলোঁ আৰু ইনষ্টাগ্ৰামতে ব্লক কৰি দিলে। এতিয়া মই কি কৰিম কোৱা? এনেকৈ লাহে লাহে তাইৰ কোনো ঠিকনাই নোহোৱা হৈ গ'ল আৰু এনেকৈয়ে এদিন লগ নোপোৱাকৈ আমাৰ কাহিনী শেষ হৈ গ'ল।